हेलो माय लवली ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি সৰু মাহীহঁতৰ ঘৰলৈ যাম, সেইকাৰণে এয়া ৰেডি হৈ গ'লোঁ। এতিয়া ওচৰৰ দোকানখনৰ পৰা কিবা এটা গৈ লৈ আহোঁগৈ। মিঠাই চিঠাই যিহেতু নিয়া যায়েই, সেইকাৰণে ভাবিলোঁ আজি পিঠা লৈ যাওঁ। আমাৰ ওচৰৰ দোকান এখনতে বহুত ধুনীয়া পিঠা পনা বনায়, সেইকাৰণে যোৱাকালিয়ে মই আৰু ভণ্টি গৈ পেলাই অৰ্ডাৰ দি থৈ আহিলোঁ। এতিয়া মা ওলাই মানে মই পুতুককৈ গৈ পেলাই পিঠা লৈ আহোঁ। তাৰপিছত আজিৰ ভিডিঅ'টোত কি হয় চাই থাককচোন দেই। তাৰপিছতে এয়া দোকানলৈ গ'লোঁ। তাৰপিছতে এয়া পিঠা লৈ ল'লোঁ। এতিয়া যাবলৈ লৈছোঁ আৰু ঘৰৰ পৰা। এয়া মা আৰু মই দুইজনী টমটমতে আহি আছোঁ লাওখোৱা ৰোডত মাহীহঁতৰ ঘৰ। এয়া মাহী ৰৈয়ে আছে গেটতে। আহি গ'লোঁ। ইছ ৰাম লাজ ইমান নাজ নে? এয়া মাজু মাহীও আহি পালে। তাৰপিছতে আমাৰ ডাঙৰ গোসাঁনীও আহি পালে স্কুলৰ পৰা। এয়া মাহীয়ে এতিয়া চাহৰ কাৰণে যোগাৰ কৰি আছে। কৈছিলোঁ যে পিঠা আনিছোঁ বুলি পেলাই। এয়া ভাপত দিয়া পিঠা আনিছোঁ। কোনে কোনে ভাপত দিয়া পিঠা ভাল পায় বাৰু মোক জনাব দেই, মই কিন্তু বহুত ভাল পাওঁ। তাৰপিছতে মাহীয়ে মিঠাইও লৈ আহিছিলে, তাকেই এতিয়া চাহৰ লগত দি আছে আৰু। এয়া মাহীহঁতৰ কথা চাওকচোন। এয়া ধুনীয়াকৈ মাহীয়ে সজাই দিলে। এতিয়া আমি ধুনীয়াকৈ চাহকাপ খাই লওঁ। সৰু মাহী ছোৱালীজনীক ব্লগটোত কথা ক'বলৈ লাগে, তাকে এয়া তাই কৈ আছে। অ' কলিজা, কি কৰিছা তুমি? মই ডাক্তৰ লাইছো, ক্লাছত যাব লাগিব এতিয়া। হয় নেকি? কেতিয়াবা নিজৰ মানুহখিনিৰ লগত এনেকৈ টাইম স্পেণ্ড কৰি মনটো ভাল লাগে, নহয়নে বাৰু? আৰু আমাৰ এই পুতলাটোক দেখিলে কাৰ মন বেয়া লাগিবনো। আমাৰ পুতলাটো দেখিছেনে কেনেকৈ মোৰ কোচত আছে? এয়া আইতাই জলপান দিছে। জলপান মানে এয়া ভজা চাউলৰ লগত এয়া বেঙেনা পিটিকা, তাৰপিছতে আছিলে পিঁয়াজ, আদা, মিঠাতেল, তাৰপিছতে বিলাহী পোৰা, এইবোৰ সকলো বুট, তিৱা বুট, এইবোৰ চব লৈ পেলাই আমি ধুনীয়াকৈ জলপান খাই ল'লোঁ। এনেকৈ নিমখ তেলেদি জলপান খাই কোনে কোনে ভাল পায় বাৰু মোক জনাবচোন। মোৰ একদম মানে প্ৰিয় হয় আৰু। এয়া মাহীহঁতে খাই আছে। জলপান খাই কৰি হ'ল। তাৰপিছতে বোলে কুকুমুনুৱে অকণমান নাচে। তাইক মই মৰমতে আকৌ কুকুমুনু বুলিহে মাতোঁ দেই। মাত্ৰ 6 বছৰ হৈছে। এক্সপ্ৰেশ্যন দেখিছেনে বাৰু? তাৰপিছতে ময়ো নাচিব লাগে তাইৰ লগত। সেয়া তাইৰ লগতে অকণমান এনেই আৰু ধেমালি কৰিলোঁ। এয়া কেমেৰা অন হৈ আছিলে। আমাৰ পুতলাটো চাওকচোন কি কৰি আছে। এয়া দেখিছে। মাহীয়ে মানে মাজু মাহীয়ে তাইক ধুনীয়াকৈ গা চা ধুৱাই দিলে। এয়া মই শুৱাই আছোঁ। ল'ৰা ছোৱালীবিলাক শুই থাকিলে এনেকৈ ফুট চুট দি কিবা এটা ভাল লাগে, নহয়নে বাৰু? সজাই পৰাই সিহঁতক। তাৰপিছতে এয়া তাই পাউদাৰ দি দিলোঁ ফুটটোত। শুই থাকিলে যে ইমান মৰম লাগে নহয়। তাৰপিছতে এয়া মাহীয়ে আদা নহৰু কাটি আছে ভাতৰ যোগাৰৰ কাৰণে। আদা নহৰু কাটা হোৱাৰ পিছতে মায়ে এয়া মাংস বহাই দিলে। এয়া মাংসখিনি হৈছে আৰু। তাৰপিছতে এয়া সোণ মানুহ আহি পালে স্কুলৰ পৰা, ভণ্টিও আহি পালে কলেজৰ পৰা। তাৰপিছত আমি সকলোৱে এয়া ভাত খাবলৈ লৈছোঁ আৰু। এয়া আমাৰ গোসাঁনীৰ খাই হৈ গ'ল। আমি এতিয়া খাবলৈ লৈছোঁ আৰু দেই। এইটো দেখিছেনে? এইটো হৈছে শুকান মাছৰ চাটনি। ভাল পায়নে বাৰু? যোনসকলে বেয়া পায় সেইটোও জনাব দেই। তাৰপিছতে এই পুতলাটো শুই আছিলে যে এতিয়া টোপনিৰ পৰা উঠিলে। চাওকচোন মুখখন কেনেকৈ আছে। আইতাই ভণ্টিক চুমা এটা খাইছে। যিহেতু যাবলৈ লৈছোঁ সকলোকে বাই বাই দি
এয়া আমি আহি আছোঁ আৰু মাহীহঁতৰ ঘৰৰ পৰা অকণমান আহিব লাগে মেইন ৰাস্তাত, তাৰপিছতহে টমটম পোৱা যায়। সেইকাৰণে আমি এইকণ খোজকাঢ়িয়ে আহি আছোঁ, মাজু মাহীহঁতো আহি আছে। এতিয়া আমি টমটমত আহি আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ বাই।